নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকলৈ এটা ভিডিঅ' আনিছোঁ য'ত নেকি আপোনালোকে আপোনাৰ মোবাইলত নিশ্চয় স্ক্ৰীনত থাকে অৰাই, যিটো 24 আৱাৰ্ছ ইউজ নকৰিলে মনটো অকণ বেয়া লাগে। দিনত এবাৰ হ'লেও এবাৰ টাচ কৰিবলগীয়া। এইটো এপছটো হৈছে এপ্লিকেশ্যনটো হৈছে ফেচবুক, যিটো নেকি মিডিয়া ছ'চিয়েল মিডিয়াত ইণ্টাৰনেশ্যনেল মানে ৱৰ্ল্ডত চলি আছে। কিছুমানে এই ফেচবুকটো চলোৱাৰ পিছতো কিছুমান তাৰ ভিতৰত যিটো নেকি থকা বস্তুবিলাক নাজানে। চ' মই এই বস্তুটো আপোনালোকলৈ এটা দেখুৱাই দিছোঁ য'ত নেকি লুকুৱাই থাকে কিছুমানৰ কাৰণে, জনা বুজা ভুলত যিটো নেকি জানে, কিন্তু এই ভিডিঅ'টো হৈছে কিছুমান নাজানে। তাৰ বিষয়ে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে কিছুমান বস্তু দেখুৱাবলৈ গৈ আছোঁ। চ' এই ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় কমেণ্ট বক্সত লিখিব, আৰু যদি এনেকুৱা ভাল ভিডিঅ' এটা পাবলৈ হ'লে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ এই ভিডিঅ' চেনেলটো, ইউটিউব চেনেলটো। চ' অ'কে, চ' যাওঁ আমি ফাৰ্ষ্টত মই ইণ্টাৰনেটটো ডাটাটো অন কৰি লওঁ। অ'কে, চ' এনেকুৱা আপোনাৰ স্ক্ৰীনতো নিশ্চয় এনেকৈ দেখুৱাব যে আপোনাৰ ফ্ৰেণ্ড লিষ্টত বা এনেকৈ যদি থাকে, মই আজি দেখুৱাইছোঁ। চ' মই মেইন বস্তুটো হৈছে নিজৰ প্ৰফাইলত কেনেকৈ নিজৰ মোবাইল নাম্বাৰটো আপডেট কৰিব পাৰি, বা কিছুমানে লগায় কিছুমানে নলগায়। তেনেদৰে মই এই ভিডিঅ'টোৰ জৰিয়তে কিছুমান মানুহক দেখুৱাব বিচাৰোঁ যে নিজৰ ফেচবুক প্ৰফাইলত কেনেকৈ নিজৰ ফোন নাম্বাৰটো আপডেট কৰিব পাৰি, কণ্টেক্ট নাম্বাৰটো প্ৰফাইলত লগাব পাৰি। চ' যাওঁ আমি এটা কিবাৰ ওপৰত আমি আলোচনা কৰি আছোঁ যিটো নেকি চ' নিজৰ প্ৰফাইলত যেনেকৈ ঠিক আপোনাৰ মোবাইলতো নিশ্চয় এনেকৈ ধৰক প্ৰফাইলত ক্লিক কৰি ল'ব। চ' ঠিক এনেদৰে বহুত অপশ্যন দিয়া থাকিব, কিন্তু এই অপশ্যনত আপুনি যোৱাৰ কোনো প্ৰয়োজন নাই। এই মেইন আপুনি যদি এই ভিডিঅ'টো চাই আছে স্কিপ নকৰাকৈ আপুনি চাই ল'ব। চ' মই দেখুৱাই দিছোঁ। চ' ইয়াত যিহেতু নিজৰ নামৰ তলত যিটো নেকি 4টা অপশ্যন আছে, এড টু ষ্ট'ৰী, এডিট প্ৰফাইল, এক্টিভিটি লগ এণ্ড মৰ, এনেকৈ দিয়া থাকিব। কিন্তু আপুনি এই 4টাৰ ভিতৰত কোনটো যাব লাগে এইটো কনফিউজন হয়। জাষ্ট এডিট প্ৰফাইলত যাব লাগে, যিহেতু নিশ্চয় আপোনালোকে যদি নাজানে নিশ্চয় কনফিউজ হৈ যায় কোনটোত গ'লে কেনেকৈ লগাব পাৰে সেইটো বস্তু ন। চ' মই আজি দেখুৱাইছোঁ, স্কিপ নকৰাকৈ চাই গ'লে আপুনি নিশ্চয় খেলি মেলি নালাগিব। চ' এড ষ্ট'ৰীত নহয়, এডিট প্ৰফাইলত যিহেতু লিখা আছে তাত আপুনি ক্লিক কৰি ল'ব। অ'কে, ক্লিক কৰাৰ পিছত এনেকৈ এডিট প্ৰফাইল বুলি দেখুওৱা কিছুমান অপশ্যন আহিব। যিহেতু এনেকৈ অপশ্যন অহাৰ পিছত আপুনি ইয়াতো কোনো কনফিউজ কৰিব নালাগে। জাষ্ট তলত একদম তলত আপোনাৰ এডিট ইয়ৰ এবাউট এনেকৈ ইনফো দিয়া থাকিব। এই এডিট ইয়ৰ এবাউট ইনফো আপুনি ক্লিক কৰি ল'ব। অ'কে, মই ক্লিক কৰি লওঁ। অ'কে, চ' ক্লিক কৰাৰ পিছত এনেকৈ বহুত অপশ্যন আহিব। আপোনাৰ যিটো নেকি পুৰা প্ৰফাইলত এবাউট কি কৰে, ক'ত থাকে, বা ফোনটো আপোনাৰ ঘৰ ক'ত, কোনটো মানে যিমান আপুনি যি কৰা যেনেকৈ ইয়াত ক'ত ষ্টাডি কৰিছিলে, মানে ক'ত পঢ়িছিলা, ক'ত কোনটো স্কুলত, এনেকৈ বহুত দিয়া থাকিব। চ' মোৰ ইয়াত যিহেতু মোৰ কণ্টেক্ট ইনফোত 4টা কিবা দিয়া আছে, অলৰেডি মোৰ দিয়া আছে। অ'কে, চ' মই আজি আপোনালোকক মেইন ইয়াৰ যিটো নেকি ডিছক্ৰিপশ্যনটো হৈছে যিটো বস্তু হৈছে যে কণ্টেক্ট ইনফোটো কেনেকৈ এডিট মানে আপুনি প্ৰফাইলত এড কৰিব পাৰে। চ' আপুনি যদি কৰা নাই, মই ঠিক ইয়াত কণ্টেক্ট ইনফো দিয়া আছে, এই কণ্টেক্ট ইনফোত যিটো নেকি এডিট দিয়া আছে এই এডিটত আপুনি ক্লিক কৰিব। অ'কে, ক্লিক কৰিলোঁ ময়ো, আপুনি নিশ্চয় ক্লিক কৰিছোঁ। অ'কে, চ' ইয়াত মোৰ 4টা দিয়া আছে, যদি এইটো ৰিমুভ কৰিব পাৰে, কিন্তু মই ইয়াত 4টাৰ ভিতৰত মই এইটো কিন্তু আপোনালোকৰ মেইন ভিডিঅ'টো এইটো ৰিমুভ কৰা নহয়, জাষ্ট আপডেটহে কৰিব লাগে, মানে প্ৰফাইলত আপোনাৰ কণ্টেক্ট নাম্বাৰটো ঢালিব লাগে। চ' ইয়াত যিহেতু তলত মোবাইল ফোন ইয়াত অ'কে, এইটোৰ ভিতৰতে আমি যিটো নেকি ইয়াত লিখা আছে এড নাম্বাৰ বুলি, য'ত নেকি আমি ইয়াত লিখা আছে এড মোবাইল নাম্বাৰ, কাৰেণ্ট মোবাইল নাম্বাৰ হেল্পছ ইউ ৰিছেট ইউৰ পাছৱৰ্ড ইজিলি এণ্ড ৰিচিভ SMS নটিফিকেশ্যন। ইট অলছ' মই এইবিলাক কৰি থাকোঁতে আপোনালোকৰ নিশ্চয় আমনি লাগিব। চ' ডাইৰেক্টলি মই গৈছোঁ তলত যে যিটো নেকি এণ্টাৰ ইউৰ মোবাইল নাম্বাৰ বুলি লিখা আছে তাত আমি ক্লিক কৰিলোঁ। অ'কে, ক্লিক কৰাৰ পিছত নিশ্চয় আপোনাৰ মোবাইলতো নিশ্চয় এনেকৈ দেখুৱাইছে যে আপোনাৰ মোবাইলতো যিটো নেকি 2টা চিম লগাওক বা এটাই চিম লগাওক, নিশ্চয় এনেকৈ দেখুৱাইছে। চ' আমি ইয়াৰ পৰা এটা নাম্বাৰ চিলেক্ট কৰিম। মই ধৰি লওক প্ৰথমটো মই চিলেক্ট কৰিম। অ'কে, চিলেক্ট কৰাৰ পিছত নিশ্চয় আপোনাৰ ভিতৰত এনেকুৱা দেখুৱাব, কিন্তু নাম্বাৰটো এনেকৈ ঢালিব লাগিব, নিজৰ নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। চ' 855 অ'কে, তাৰপিছত যিটো নেকি ইয়াত লিখাৰ পিছত আপোনাৰ নাম্বাৰটো লিখাৰ পিছত ইয়াত যিটো নেকি তলত এড নাম্বাৰ বুলি তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি আপুনি নিশ্চয় ক্লিক কৰিব। তাৰপিছত এনেকৈ কনফাৰ্মেশ্যন ইয়ৰ ফোন নাম্বাৰ বুলি যিটো নেকি দিয়া আছে, এইটো ইয়াৰ পিছত ইণ্টাৰ কনফাৰ্মেশ্যন কোড যিটো নেকি আপোনাৰ মোবাইলতে দেখুৱাইছে স্ক্ৰীনত। তাৰপিছত এনেকৈ হোৱাৰ পিছত OTP নাম্বাৰ আহিব। OTP যিটো নেকি 6টা কোড আহিব, এই 6টা কোডটো আপুনি এনেকৈ দিব লাগিব।
যিটো নেকি ইয়াত দিয়া আছে কনফাৰ্মেশ্যন কোড, যিটো নেকি আপুনি এই মোবাইল নাম্বাৰ দিয়াৰ পিছতো আপুনি এই নাম্বাৰটো চিমটো ইউজ কৰিব লাগিব, য'ত নেকি আপোনাৰ মোবাইলটো যদি বেলেগত ইউজ কৰিলেও বেলেগ মোবাইলত ইউজ কৰিলেও এই মোবাইলটো ওচৰত থাকিব লাগিব, যদি তাত কনফাৰ্মেশ্যন আহিব। তাৰপিছত অহাৰ পিছত যিটো কনফাৰ্মেশ্যনটো নাম্বাৰটো ইয়াত দিব লাগিব। অ'কে, তাৰ পিছত আপুনি কনফাৰ্ম বুলি ইয়াত দিব লাগিব, কনফাৰ্ম বুলি দিব লাগিব। অ'কে, কনফাৰ্ম বুলি দিয়াৰ পিছত আপুনি নিশ্চয় নিজৰ মোবাইলটো তাত দেখা থাকিব। অ'কে, নিশ্চয় আপুনি পে' কৰাৰ পিছত আপুনি দেখা যাব আপোনাৰ কনফাৰ্মেশ্যন নাম্বাৰটো হৈ যাব। অ'কে, চ' মোৰ অলৰেডি এই নাম্বাৰটো কনফাৰ্মেশ্যন কৰা আছে। চ' এই ভিডিঅ'টো ভাল লাগে নিশ্চয় আপুনি ভাল লাগিল যদি নিশ্চয় মোৰ এই ভিডিঅ'টোৰ জৰিয়তে যদি ভাল লাগে মোৰ ভিডিঅ'টো নিশ্চয় কিবা হ'ব।